বাপনৰ দোকান বুলি ক'লে সৰু ডাঙৰ চিনি নোপোৱা মানুহ নাই। অৰ্থাৎ বাপন হৈছে আমবাৰী তিনিআলি বজাৰৰ এজন যুৱ প্ৰতিষ্ঠিত ব্যৱসায়ী। আজি আমি বাপনৰ শুভ বিবাহৰ নিমন্ত্ৰণ ৰক্ষা কৰি এটা সহযাত্ৰী দল আহি উপস্থিত হৈছোঁ। বৰ্তমান মোৰ সৈতে আছে মোৰ মামা। নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ইহঁতৰ বৈবাহিক জীৱন সুখৰ হওক। সেই হেতুকে বাপনে সদায় আমাৰ মাজত এটা মিলা প্ৰীতিৰ ভাৱ ৰক্ষা কৰি চলি আছে। সেইকাৰণে আমাৰ তাৰ বিয়াত নিমন্ত্ৰণ দিছে। সেই তাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমি আমাৰ গোটেই বন্ধুবৰ্গ আহি উপস্থিত হৈছোঁ। আপোনাৰ বিয়াত আহি কেনেকুৱা লাগিছে? বহুত ভাল লাগে, বহুত ভাল লাগে, পুৰা এনজয় হৈছে? বহুত এনজয়। কেনে লাগিছে বিয়াত আহি? বৰ ভাল লাগে, ভাল লাগিছে। বৰ ভাল। মোৰ সৈতে বাপন, নতুনকৈ বিবাহিত পুৰুষ বাপন মোৰ সৈতে আছে। বাপন যুগ্ম জীৱনৰ শুভেচ্ছা থাকিল। হেপী মেৰিড লাইফ। বিয়া পাতি কেনেকুৱা লাগিছে? ভালে লাগে। আজি বহুত মুছলিম মানুহৰ ইনভাইট আছে। 300+ মুছলিম মানুহ আহিছে। আহিলোঁ, আহি ইমান ভাল লাগিল যে আমি হিন্দু মুছলমান একো নাই, এনেকুৱা পৰিৱেশত চলি আছে আমাৰ মাতৃত্ববোৰ চলাই আমি হৈ আছোঁ। এনেই ভাল লাগিছে, একো ভেদাভেদ নাই। আমি এনেকুৱা ছিষ্টেমত চলি আছোঁ, এনেকুৱা ছিষ্টেমত আহিছোঁ, ইনভাইট চলি আছে, আমি তেনেকুৱা চলি আছোঁ। আমাৰ এনেকুৱা কোনো মনোবিবাদ নাই, আহিছোঁ। বাপনে মোক নিমন্ত্ৰণ কৰিছে আৰু আহি পেলাই ইয়াত বহুত ভাল লাগিছে। একদম উৎসৱ হোৱা পৰিৱেশ একদম। বাপনৰ বিয়াত আহি কেনে লাগিছে? বহুত ভাল লাগিছে বাপনদাৰ বিয়াত। আৰু আমি আজিও মিলা প্ৰীতিৰে জীয়াই আছোঁ আৰু আমাৰ মাজত তেনেকুৱা হিন্দু মুছলিমৰ ভাৱ ভেদ একো নাই। আমি সকলো মানুহ। কেনে লাগিছে? ভাল লাগিছে। ভাল লাগিছে। আজি বাপনৰ ঘৰত যিটো আমন্ত্ৰণ পাই আহিছোঁ, ইমান ধুনীয়া এটা সুসজ্জিত এটা পাখা বনাইছে আৰু সকলোৰ লগত মিলি একত্ৰিত হৈ প্ৰগ্ৰামটো দেখাত বহুত ভাল লাগিছে আৰু তাৰ যুগ্ম জীৱনটো সাফল্য তাৰ কামনা ৰাখিলোঁ। বহুত ভাল লাগিছে। বাপন দাই আমাক নিমন্ত্ৰণ দিছে, ভাল লাগিছে। বহুত ধুনীয়া এটা পৰিৱেশ, অলপ ফূৰ্তি কৰি আছোঁ আৰু অকলে আহিছে, নিশ্চয় মনত বেয়া লাগিছে। তথাপিও বাপনৰ বিয়া সম্পৰ্কে কিবা আপোনাৰ মতামত? এটা শব্দও নকয়। কেনে লাগিছে? কংগ্ৰেচুলেশ্যন। এয়া বহি আছে আমাৰ নকন্যা নবোৱাৰী, অৰ্থাৎ বাপনৰ নতুন সহধৰ্মিনী। বাপনে আমাক ইনভাইট দিছে, বহুত ফূৰ্তি কৰিলোঁ, এনজয় কৰিলোঁ, মস্তি কৰিলোঁ। এতিয়া আমাক খাবলৈ বাপনে নিমন্ত্ৰণ দিছে, সেই হিচাপে টেবুল ৰেডি কৰা হৈ আছে। ইতিমধ্যে আমাৰ খোৱা বোৱা শেষ হৈছে। এতিয়া মই ভাৰত মামাৰ পৰা আজি এইটো পাৰ্টি, এই পাৰ্টিটোৰ ফিডবেক অলপ জানিব বিচাৰিছোঁ। আৰু মই ইতিমধ্যে ভাত খাই এতিয়া আহিছোঁ পাণ দোকানত। হ'ল এয়া আছিল আমবাৰীৰ হিন্দু মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন। আমি সদায় এনেদৰে আছোঁ আৰু অদূৰ ভৱিষ্যতলৈ থাকিম। It's a beautiful moment of life. Congratulations to Bapon once again. Happy married life. অসমৰ প্ৰকৃত ছবি এয়া হ'ল আমবাৰীৰ হিন্দু মুছলমানৰ মিলাপ্ৰীতিৰ নিদৰ্শন। গতিকে ৰাইজ, আমি এতিয়াও চব ঠিকেও আছোঁ। ছ'চিয়েল মিডিয়া চাই বা নিউজ চেনেল চাই আমি ভয় খোৱাৰ একো নাই। হিন্দু হওক মুছলমানেই হওক, আমি সদায় এনেদৰে মিলাপ্ৰীতিৰে থাকিব লাগিব, এক হৈ থাকিব লাগিব। কাৰণ ধৰ্মতকৈ ডাঙৰ হৈছে মানৱতা আৰু আমাৰ মাজত এই মানৱতাটো থাকিবই লাগিব। ৰাজনৈতিক মুনাফাৰ বাবে হয়তো কোনোবাই আজি হিন্দু মুছলিম বুলি চিঞৰি আছে আৰু আমাৰ মাজত বিভাজন আনিবলৈ চেষ্টা কৰিছে। কিন্তু দেখা গ'ল, আমি আমবাৰীৰ এটা উদাহৰণ আজি আপোনালোকক দেখুৱাইছোঁ। আমি আমবাৰীত সদায় হিন্দু মুছলমান পূৰ্বৰ পৰা এনেদৰে আছিলোঁ, বৰ্তমানে আছোঁ আৰু অদূৰ ভৱিষ্যতে এনেকুৱা থাকিম। আছে সলিম ভাই নহয়, আচলতে তালৈ, কিন্তু আগৰ ভাই আৰু বৰ্তমান তালৈ। আমি চব একেলগে আছিলোঁ, বহুত এনজয় কৰিলোঁ, মস্তি কৰিলোঁ বাপনৰ বিয়াত আহি। এতিয়া আমি আমাৰ চব শেষ হ'ল। এতিয়া আমি বিদায় লৈছোঁ, এতিয়া ঘৰলৈ যাম। গতিকে আমি আজিৰ ভিডিঅ'টো